শিৰোনাম চাতক চৰাই, কবি গীতালি বৰুৱা। চাতক চৰাই। বুকুত ধপধপাই থকা চৰাইজনীয়ে মোক তোমাৰ কাষলৈ যাবলৈ কৈছিল। দেউকাৰ প্ৰচণ্ড ধপধপনিত মোৰ কাণ তাহ মাৰিছিল। বাঁহৰ দৰে হেঁচি ধৰিছিল সেই শব্দই মোৰ উশাহ নিশাহ। পাখি মাৰি মাৰি বিবেকক গঙা কৰি পেলাইছিল। বিঘাত মৰণ হৈছিল মগজুৰো সেই বিকট শব্দত। পাখিৰে খুচিছিল দূৰলৈ মনিব পৰা মোৰ দৃষ্টিৰ উৎসক। চৌফলীয়া ৰ'দত তোমাৰ ওচৰ পাইছিলোঁ। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই মই হৈছিলোঁ এজনী চাতক চৰাই। তোমাৰ পৰা খুজি লোৱা দুটপাল ঘলা পানী ডিঙিত ঢালিলোঁ। কেতিয়া আহি মৃতপ্ৰায় অৱস্থাত বুকুৰ চৰাইজনীৰ কাষ পালোহি ক'বই নোৱাৰোঁ। মোৰ বুকুত নিগাজিকৈ শান্ত হৈ বহি মোকেই সোধে, ক'লৈ গৈছিলা? ধন্যবাদ।